নমস্কাৰ বন্ধুসকল, মোৰ নাম হৈছে ৰাহুল আৰু আপোনালোকে চাইছে ভিলেজ বইজ ক্ৰিয়েটিভিটি। বন্ধুসকল, আজি মোৰ তৰফৰ পৰা আজি আপোনালোকৰ সকলোলৈ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ শুভকামনা থাকিল। আৰু আজি এই দিনটোতে আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল। আজি আমি এনেকৈ থাকিব পাৰিছোঁ কাৰণ সেই তেতিয়া ১৯৪৮ চনৰ ১৫ আগষ্টতে আমাৰ দেশ স্বাধীন হৈছিল। তেতিয়াৰ যিসকল শ্বহীদ হৈছিল তেওঁলোকে আমাৰ নিজৰ প্ৰাণ আহুতি আমাৰ কাৰণে এই দেশখন স্বাধীন কৰি থৈ গৈছিল। আজি তাৰে ফলস্বৰূপে আজি ৭৩ সংখ্যক স্বাধীনতা দিৱস আমি পালন কৰিব পাৰিছোঁ। আজি মই উপস্থিত আছোঁ ইয়াত মংগলদৈ এখন স্কুলত। সেইখন স্কুলৰ নাম হৈছে দাহি মজলীয়া বিদ্যালয়। বহুতো নাম থকা স্কুল। আমি ইয়াত আজি ইয়াৰ স্বাধীনতা দিৱস উদযাপনৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম। আপোনালোকক লৈ আকৌ পুনৰ স্বাধীনতা দিৱসৰ শুভকামনা জনাই আজি মই এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। যদি আপোনালোকৰ মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ প্ৰত্যেকটো ভিডিঅ' আপোনালোকে সকলোকে আগত চাব। ফ্ৰেণ্ডছ, আমি এতিয়া আকৌ দাহি মজলীয়া বিদ্যালয় ইয়াৰ কিছুমান দৃশ্য আপোনালোকে দেখি বহুত ঠাইতে আহি উপস্থিত হৈছে। আমি ইয়াৰ খন্তেক পিছতে আমাৰ পতাকা উত্তোলন কৰাব আৰু সেয়া আপোনালোকে দেখা পাইছে। ইয়াৰ পতাকাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे तव शुभ आशीष मांगे। गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। वंदे मातरम वंदे मातरम